ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মহানগৰৰ সম্পৰ্ক প্ৰমুখ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ বিৰুদ্ধে আজি যি প্ৰচাৰ চলিছে সেই প্ৰচাৰ সন্দৰ্ভত তেওঁ আমাৰ আগত স্পষ্টীকৰণ দিছে। তেওঁ কি কৈছে আপোনাক আমি তেওঁৰ ফোন ৰেকৰ্ড শুনাব লৈছোঁ। এয়া চাওক ৰঞ্জীৱ কুমাৰ শৰ্মাৰ মন্তব্য। মোৰ বিৰুদ্ধে এইটো এটা ষড়যন্ত্ৰমূলক অভিসন্ধিমূলক এটা অপপ্ৰচাৰ এইটো মই কোৱাই নাই আৰু মোৰ গোটেই টেপ কৰা হৈছে যিটো অডিঅ' ক্লিপছ মানে প্ৰকাশ পাইছে সেইটো ষড়যন্ত্ৰমূলক আৰু ফেব্ৰিকেটেড আৰু ইতিমধ্যে মই এইটো ফৰেনচিক টেষ্ট বিচাৰি পেলাই আৰক্ষীৰ ওচৰত চাপিছোঁ আৰু আৰক্ষীক মই লিখিতভাৱে আবেদন জনাইছোঁ যে ইয়াৰ ফৰেনচিক টেষ্ট হ'ব লাগে আৰু ফৰেনচিক ৰিপৰ্ট আহিব লাগে। অকল অসমৰ ফৰেনচিক লেবৰেটৰীতে নহয়, বাহিৰৰ ফৰেনচিক লেবৰেটৰীটো পঠাই ফৰেনচিক টেষ্ট কৰি ইয়াৰ এটা নিৰপেক্ষ তদন্ত হ'ব লাগে। মই নিজে তদন্ত বিচাৰিছোঁ আৰু মোৰ ৰাজনৈতিকভাৱে সামাজিকভাৱে বৌদ্ধিকভাৱে ধ্বংস কৰাৰ বাবে মোৰ বিৰোধী এটা চক্ৰ এইটো কৰিছে ষড়যন্ত্ৰ আৰু এইটো এটা মোৰ বিৰুদ্ধে মোৰ সংগঠনৰ বিৰুদ্ধে মই ষড়যন্ত্ৰ বুলি ভাবিছোঁ। ইয়াৰ এটা এই চক্ৰটোৰ কথা যে কৈছে, এই চক্ৰটো তাৰমানে বিজেপি বিৰোধী চক্ৰ হ'ব পাৰে নেকি বা RSS বিৰোধী? মই কোনো নাই মই সেইটো নকওঁ। বিজেপি বিৰোধী, RSS বিৰোধী, কংগ্ৰেছ বিৰোধী একো নকওঁ। মোৰ বিৰুদ্ধে যিটো চক্ৰ আছে মানে মই বিৰোধী বুলি কৈছোঁ। হ'ব পাৰে এতিয়া মই যিহেতু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত এগৰাকী কাৰ্যকৰ্তা, গতিকে সংঘক বেয়া পোৱা কোনোবা মানুহে এইটো কাম কৰিব পাৰে, মোক ব্যক্তিগতভাৱে বেয়া পোৱা কোনোবা মানুহেও এইটো কাম কৰিব পাৰে, আন কোনোবাইও কৰিব পাৰে, কোনোবাই কিবা ব্লেকমেইলিঙৰ কাৰণেও কৰিব পাৰে ইত্যাদি ধৰণৰ বহুত ধৰণৰ কথা আছে। কিন্তু মই যেতিয়ালৈকে আৰক্ষীয়ে ইয়াৰ ফাইনেল ৰিপৰ্ট নিদিয়ে তেতিয়ালৈকে মই কোনো ধৰণৰ কথা মই নকওঁ। আৰু মই এইটোত আপোনাক স্পষ্টভাৱে কৈছোঁ, মই অহা সপ্তাহত যিহেতু আজি কোৰ্ট বন্ধ হৈ গ'ল, কাইলৈ কোৰ্ট বন্ধ আছে, সোমবাৰে ঈদৰ বন্ধ আছে, গতিকে অহা মঙলবাৰ বুধবাৰৰ ভিতৰত মই এটা ডিফামেশ্যন কেছো কৰিম আৰু যিসকল লোকে ইয়াৰ কোনো ধৰণৰ তথ্য মানে প্ৰমাণ নকৰাকৈ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আছে তেনেকুৱা প্ৰায় 50জন মান লোকৰ মই এটা তালিকা বনাইছোঁ, তেওঁলোকৰ বিৰুদ্ধেও মই ডিফামেশ্যন কৰিছোঁ। এয়া আপুনি শুনি আছিলে ৰঞ্জীৱ কুমাৰ শৰ্মাৰ মন্তব্য। তেখেতে ফাৰ্ষ্ট নিউজ ৰিপৰ্টৰ আগত ক'লে তেওঁৰ মনৰ কথাখিনি। নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ।